আইও মোৰ পোৱালিটো এনেই ক'লা, তাতে আকৌ চাটৰ ওপৰত কাৰেণ্ট নাই আৰু ক'লা ক'লা দেখিছে। তো একচুৱেলি আজি karwachauth হয়, চ' সেইকাৰণে আমি চাটৰ ওপৰত গৈছিলোঁ। চ' দেখিছে আজি মোৰ প্ৰথম karwachauth। মই পূজা ইমান ভালকৈতো নাজানো, কাৰণ তেনেকৈ সৰুৰ পৰা দেখাও নাই বা কৰিও পোৱা নাই। তো এবাৰ মোৰ ফাৰ্ষ্ট টাইম হয়, যিহেতুকে বাহিৰত থাকোঁ। আমাৰ অসমততো তেনেকুৱা একো নহয়, এইবোৰ হয় যদিও মানে যদিও নাজানো কিমান পাৰ্চেণ্টে মানে আই থিংক মানিলেও চাগে 1 to 2% মানেহে মানিব। কিন্তু চাওক, মই বাহিৰত থাকোঁ যিহেতুকে নাজানো, হয়তো ভুলো হ'ব পাৰে, কিন্তু তথাপিও যিমানখিনি পাৰিছোঁ কৰিবলৈ ট্ৰাই কৰিছোঁ নিজৰ মানুহজনৰ কাৰণে, কাৰণ বিয়া হোৱাৰ পিছত নিজৰ মানুহজনেই সকলো। চ' ময়ো ভাবিলোঁ এবাৰ karwachauth ময়ো পালন কৰোঁ, কাৰণ যিহেতুকে মোৰ ফাৰ্ষ্ট karwachauth হয়। তো চাওক, মই পূজা বিধি তেনেকৈয়ে আৰম্ভ কৰিলোঁ। দেখিছে, কাৰণ ইমান ভালকৈ নাজানো, যিখিনি জানিছোঁ সেইখিনিয়ে কৰিছোঁ। চাই থাকক সকলোৱে মই কি কৰিছোঁ। যদি কোনোবাই আৰু নেক্সট মানিব বিচাৰে তেন মানিব পাৰে। তেনেকৈ পূজা বিধি হৈ গ'ল, দেন সেৱা কৰিলোঁ। কৰি লৈ এতিয়া চাওক, সকলোকে পোনপ্ৰথমতে karwachauthৰ মোৰ ফালৰ পৰা হাৰ্দিক শুভকামনা জনালোঁ। চাওক, চাটৰ ওপৰলৈ গৈ আছোঁ। একচুৱেলি শাৰী পিন্ধিব লাগিছিলে, মই পিন্ধিম বুলি ভাবিছিলোঁ, কিন্তু মানুহজনে ক'লে নালাগে, মেখেলা চাদৰ এযোৰকে পিন্ধি লোৱা। তো মই তেনেকৈ ঘৰৰ পৰা বৰ বিশেষ মেখেলা চাদৰ অনা নাছিলোঁ, যি আছিলে তাকেই পিন্ধিলোঁ। ৰঙা পিন্ধিব লাগে আজি, চ' ৰঙা মেখেলা চাদৰ নাছিলে, দেন তাকে ভাবিলোঁ ৰিহা এখন আছিলে, ৰঙা ব্লাউজ এটা, মেখেলা এখন আছিলে, তাকে পিন্ধিলোঁ। দেন মানুহজনৰ কাৰণে হয়, যেন মানুহজনে যি কয় তাকেতো শুনিবই লাগিব। চাই থাকক আগলৈ কি হয়। মোৰ ফুলিযোৰ বেয়া চাইন কৰিছে দেখোন। চাই থাকিব সকলোৱে। চাটৰ ওপৰলৈ আহি থালখন থৈ চাওক কি কৰোঁ। প্ৰথমবাৰ হয়, অকণমান নাৰ্ভাছনেছো আছে, ভয়ো আছে। কিবা যদি ভুল হয় দেন ভগৱানে আশা কৰোঁ ক্ষমা কৰি দিব আৰু। চাটৰ ওপৰত কাৰেণ্ট নাই একচুৱেলি, সেইকাৰণে ক'লা দেখিছে। প্ৰথম সকলো নিয়মখিনি যোনটোত চাই পেলাই কৰিব লাগে, তাৰপিছত মানুহজনক চাওক। যদি কোনোবাই তেনেকৈ নেক্সট টাইম ভাবিছে নিজৰ মানুহজনৰ লম্বা আয়ুসৰ বাবে তেনেকৈ karwachauthৰ পূজা পালন কৰিব বুলি, দেন কৰিব পাৰে আপোনালোকেও। এনেকুৱা নহয়, কাৰণ হয় কষ্টটো একো এনেকুৱা নহয়, কাৰণ অইন দিনত যেনেকুৱা মই যিখিনি অনুভৱ কৰিছোঁ মই কৈছোঁ, অইন দিনত যেনেকুৱা মানে ভোকত থাকিব নোৱাৰি, হুলস্থুল বা কিবা খাওঁ, কিন্তু আজিৰ দিনটোত অকণমানো ভোক লগা নাই। মৰ্ণিং 4টাৰ পৰা ৰাতি 9টা, আই থিংক 9:30 বজালৈ জোন ওলাইছে ইয়াতে, 9:30 বজাত, 9:30 বজালৈ তেনেকৈয়ে আছোঁ। মানে পানী এক টোপো খোৱা নাই, বাট তথাপিও মানে ফিল হোৱা নাই যে মানে ভোকত আছোঁ বা তেনেকুৱা, কাৰণ হয় ন, নিজৰ মানুহজনৰ কাৰণে শ্ৰদ্ধা। যদি এটা কাম কৰিব বিচাৰে নিজৰ অন্তৰৰ পৰা, দেন সকলো কৰিব পাৰে। চাওক সকলোখিনি। এতিয়া যোনটো চাম, যোনটো চোৱাৰ পিছত মানুহজনক চাব লাগে। সেৱা কৰিব লাগে। মোক কয় যে আজি সেৱা কৰিছা, বিয়াৰ দিনৰ পৰা আজি সেৱা কৰিছা তুমি। চাই থাকক সকলোৱে।
তেওঁ বৰ নাৰ্ভাছ, তেওঁ মোতকৈ বেছি তেওঁহে নাৰ্ভাছ, ফেচটো দেখি লাগিছে তেওঁ বেছি নাৰ্ভাছ হৈ আছে, কাৰণ তেওঁৰ মানে কি কৰিম কি নকৰিম ফিল হৈ গৈছে তেওঁৰ। চাওক এতিয়া তেওঁ মোক পানী খুৱাই দিব, তেওঁৰ মুখত হাঁহি যাওক। সঁচাই মানে কি কওঁ আৰু, এটা ভাল লগা মুহূৰ্ত হয় এই সময়খিনি। চাই থাকক সকলোৱে, চাই থাকক। একচুৱেলি ভিডিঅ' কৰিবলৈ কোনো নাছিলে, লগৰ এজন আছিলে, তো তেওঁৱে আহিল, তেওঁ ভিডিঅ'টো কৰি দিছে আৰু। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে, আশা কৰোঁ সকলোৱে চাই ভাল পালে।